ৰিয়াজটো থাকিবই লাগিব, গানটো মই যিমান পাৰোঁ প্ৰেক্টিচ কৰিব লাগিব, গানটো মই শুনিব লাগিব, গানটো শুনাৰ পিছত মই গানটো লাহে লাহে তুলিব লাগিব, গানটো তোলাৰ পিছত আহে মেইন যোনটো কাম একচুৱেলি সেইটো হৈছে ভাৱখিনি লোৱা আৰু আনকো সেই মোৰ গীতৰ দ্বাৰাই বুজোৱা। সেয়েহে সেইখিনিত মই অলপ কাম কৰোঁ। তাৰপিছতে মানসিকভাৱে কৰিবলৈ গ'লে যদি মই যেতিয়ালৈকে মানে নিজে মই ফিল নকৰোঁ যে গানটো হৈছে। নমস্কাৰ সকল, আপোনালোকে চাই আছে মিষ্টাৰ ৰূপজ্যোতি। আপোনালোকক স্বাগতম জনাইছোঁ লেটছ হেভ এ লিটল বিকাৰ ফাৰ্ষ্ট এপিছডত। আজি মোৰ লগত উপস্থিত আছে যোৰহাটৰ উদীয়মান তাৰকাগণ শিল্পী নিশা হাজৰিকা। বৰ্তমান স্বাগতম জনাইছোঁ মোৰ লেটছ হেভ এ লিটল বিকাৰ ফাৰ্ষ্ট এপিছডৰ পাৰ্ট 1লৈ। ধন্যবাদ। বাৰ পৰা খুব সৰু সৰু প্ৰশ্নৰে বাৰ গানৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম, লগতে বাৰ বিষয়ে বায়ে বৰ্তমান গান কেনেদৰে শিকি আছে এই সকলোবোৰ কথা জানিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা একেলগে চাই থাকক। আৰু মোৰ ফালৰ পৰা দুটা প্ৰশ্নৰে মই মোৰ টকটো আৰম্ভণি কৰিবলৈ লৈছোঁ। এই দুটা প্ৰশ্ন হ'ল, বাৰ জনপ্ৰিয় গায়ক আৰু গায়িকা কোন, আৰু জনপ্ৰিয় অভিনেতা আৰু অভিনেত্ৰী কোন অসমৰ? মোৰ প্ৰিয় অভিনেতা উৎপল দা আৰু অভিনেত্ৰী বৰষা বা। অসমৰ প্ৰিয় গায়ক বুলি ক'লে অফক'ৰ্ছ জুবিন দা, আৰু গায়িকা বুলি ক'লে গায়ত্ৰী হাজৰিকা বাইদেউ, তৰালী শৰ্মা বাইদেউ, তাৰপিছতে আৰু অভিশ্ৰুতি বা। লকডাউনত তুমি কেনেধৰণে গানৰ চৰ্চা কৰিলা? লকডাউনৰ কিবা স্পেচিয়েলিটি আছে নেকি? লকডাউনত আমি জানোৱেই বহুখিনি কম্পিটিশ্যন পতা হ'ল অনলাইন যোগে, অনলাইন মাধ্যমে, ছ'চিয়েল মিডিয়াৰ মাধ্যমত, আৰু মই বহুখিনি তাৰে ভিতৰত জইন কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু বিভিন্ন ধৰণৰ কম্পিটিশ্যন পাতিছিলে অনলাইন যোগে, লতা মংগেশকাৰ বা কিশোৰ কুমাৰ বা নজৰুল গীতি বা ৰবীন্দ্ৰ সংগীত, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত বা ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, সেই বিভিন্ন ধৰণৰ কম্পিটিশ্যন পাতিলে। তাৰে মই কিছুমান কম্পিটিশ্যনত জইন কৰিলোঁ। আৰু লকডাউনত যিহেতু আমাৰ সময় এবাণ্ডেণ্টলি আছিলে, সেয়েহে আমি অলপমান বেছিকৈ সৰহকৈ অকণমান ৰিয়াজ কৰিবলৈ পাৰিলোঁ। তুমি প্ৰথম শাস্ত্ৰীয় সংগীত কাৰ ওচৰত শিকিছিলা? তোমাৰ প্ৰথম গুৰু কোন শাস্ত্ৰীয় সংগীত শিকোৱা? শাস্ত্ৰীয় সংগীতৰ প্ৰথম গুৰু বুলি ক'বলৈ গ'লে মোৰ মিনু বৰুৱা বাইদেৱে। তেওঁ মোক প্ৰথম শাস্ত্ৰীয় সংগীত শিকাইছিলে, আৰু তেওঁৰ ওচৰতে মই শিকি পৰীক্ষা দিলোঁ। তুমি গানৰ জগতত কেনেদৰে সোমালা? তোমাক কোনোবাই কোৱা মানুহ আছিল নেকি যে তুমি গান গোৱা, তোমাৰ ভৱিষ্যত ভাল হ'ব, তেনেকে কোৱা কোনোবা মানুহ আছে নেকি? আছে, নিশ্চয় আছে। গানৰ জগতত সোমোৱা কাহিনীটো অলপ ৰসাল। সঁচা কথা ক'বলৈ গ'লে মই নাচি খুব ভাল পাইছিলোঁ। আগতে মই খুব নচা বগা কৰিছিলোঁ। যেতিয়া মই সৰুৰে পৰা মানে মে বি খোজ পেলোৱাৰ পৰা, আৰু তেতিয়াৰ পৰা খুব নাচি মই ভাল পাইছিলোঁ, বিহুৱেই হওক বা এনেই জিতি আৰু। তেতিয়া মোক সেই নাচা দেখি মায়ে নাচৰ স্কুলত নাম লগাই দিছিলে, আৰু তেতিয়া মই ক্লাছ 4 মানলৈকে নাছিলোঁ। ক্লাছ 1 মানত আমাৰ স্কুলত চ'ল' ছং কম্পিটিশ্যন পাতে। চ'ল' ছং কম্পিটিশ্যন যেতিয়া আমাৰ স্কুলত পাতে, সেয়া আমাৰ কাৰণে প্ৰথম হয় মানে। তো মই ফূৰ্তিতে মোৰ মানে ছাৰে গানৰ কম্পিটিশ্যনৰ কাৰণে নাম লিখিছিলে কণ্টেষ্টেণ্টখিনিৰ, মই মানে মোৰ নামটো দি দিছিলোঁ। মই ইপিনে গান চান গাব নাজানিছিলোঁ দেই তেতিয়া আৰু মই যেতিয়া গানৰ কাৰণে মোৰ নামটো ভৰালোঁ, মই ঘৰত গৈ মাক ক'লোঁগৈ, মা মই এনেকৈ গানৰ কাৰণে নামটো দিলোঁ। মায়ে তেতিয়া ক'লে যে তুমিতো গান গাব নাজানা, তুমি এতিয়া অকল নাচাহে, তুমিতো গান গাব নাজানা, তুমি গান কেনেকৈ গাবা? তাৰপিছতে মায়ে তেনেকৈ কোৱাৰ পিছত তেতিয়া ময়ো ভাবিলোঁ যে মইতো গান গাব নাজানো। সেইকাৰণে মই ক'লোঁ, মা হ'ব দিয়া তেতিয়াহ'লে, মই অহাকালিলৈ মই ছাৰক ক'ম মোৰ নামটো কাটি দিবলৈ কম্পিটিশ্যনটোৰ কাৰণে। তেতিয়া মই ছাৰৰ ওচৰত গৈ মেলি ক'লোঁগৈ ছাৰক যে ছাৰ মোৰ নামটো কাটি দিয়ক। তেতিয়া ছাৰে ক'লে
ক'লে যে নহ'ব এতিয়া তুমি নাম কটালে নহ'ব, মই তোমাৰ নামটো লিখিলোৱেই আৰু এতিয়া নোৱাৰা আৰু তুমি। মই এতিয়া সেই বিপদত পৰি গ'লো, সেইকাৰণে আৰু মাক ক'লোগে, মা হ'ব আৰু যেনে তেনে এতিয়া গান গাবই লাগিব, তুমি মোক পুতুককে গান এটা শিকাই দিয়া। তাৰপিছতে মায়ে ক'লে কি গান গাবা? মই ক'লো বিস্তীৰ্ণ পাৰে গাম। সেইটো খুব মানে এটা কালজয়ী গীত নহয় জানো, আৰু সেই গীতটি বিস্তীৰ্ণ পাৰে, আৰু গানটো খুব টান মানে, সেইটো মানে সেই বয়সটো চাই। সেইকাৰণে মা আৰু মানে ইমান টান গান এটা তুমি কিয় ল'লা, যে তুমিতো গান চান গাবও নাজানা, কিয় ইমান টান গান এটা ল'লা? মই ক'লো মোৰ এনেই গানটো ভাল লাগে। তাৰপিছতে মায়ে ঠিক আছে বাৰু, সেইটো কাৰণেকে অলপ চলপ মই শিকাই দিম। তাৰপিছতে মায়ে অলপ শিকাই দিলে, মই গানটো এনেকে শুনি নিজে কৰিলো। তাৰপিছতে আৰু কম্পিটিশ্যনত গ'লো, আৰু সিদিনা আৰু কম্পিটিশ্যন কৰিলো, আৰু তাতে কম্পিটিশ্যনটোত মোৰ অলপ ভুল হৈছিলে, মোৰ যেনকণ মনত আছে। আমি মানে বিস্তীৰ্ণ পাৰেৰে অসংখ্য জনহাৰে নহয় জানো গানটো, মই আকৌ হাহাকাৰ শুনিও তাৰ পৰাহে গানটো ষ্টাৰ্ট কৰিলো। বিস্তীৰ্ণ পাৰে বাকীখিনি মানে পাৰে হৈ গুচি গ'ল। তাৰপিছতে আৰু সেই যেতিয়া গানটো মই আধাৰ পৰা গালো, নামি যেতিয়া আহিলো মই ষ্টেজৰ পৰা, তো মায়েতো আৰু আশা চাশা এৰিলে যে কিবা যে মই পাবও পাৰো আৰু। তাৰপিছতে এনেও গানৰ ষ্টুডেণ্ট নহয় এতিয়া, আৰু একো লাভ নাই ভাবি, সেইকাৰণে আৰু আমি চবে এৰিলো আৰু একো চিন্তা কৰা নাই। আৰু যেতিয়া পিছদিনা মই ডান্সৰ কম্পিটিশ্যন থাকে, পিছদিনা মই ডান্সৰ কাৰণে যেতিয়া এটেণ্ড কৰিবলৈ আহোঁ কম্পিটিশ্যন, তেতিয়া আৰু মানে আগফালে ৰিজাল্ট শ্বীটত মানে মোৰ নামটো ফাৰ্ষ্ট প্ৰাইজত লিখা আছে আৰু দেই। তাৰপিছতে মা আৰু মই দেখি অবাক। তাৰপিছতে মা আৰু মই মানে আৰু ছাৰজনৰ ওচৰলৈ গ'লো, ছাৰক সুধিলো, ছাৰ কেনেকে মই ফাৰ্ষ্ট প্ৰাইজ পালো, তাইতো গানটো ভুল কৰিছিলে। তেতিয়া ছাৰে ক'লে যে গানটো খুব ধুনীয়া হৈছিলে, অকল গানটো তুমি ভুল জেগাত ধৰিছিলা, কিন্তু তথাপি তাল মান এইবোৰ চব ঠিকে আছিলে, সেয়েহে তুমি মানে চবখিনি ঠিকে থকাৰ কাৰণে তোমাকে ফাৰ্ষ্ট প্ৰাইজটো দিয়া হ'ল। তাৰপিছতে মই আৰু মা আৰু মানে আৰু আমিতো একো বুজিয়ে পোৱা নাছিলো ন তেতিয়া, তো আৰু চব টিচাৰবিলাকে ক'লে যে তাইক তো আপোনালোকে গানত কিয় নিদিয়ে? তাৰপিছত তেতিয়া আৰু মায়ে ভাবিলে যে অকণমান গান চানো দি চাওক, এতিয়া যিহেতু সৰুৱে হৈ আছে, তেতিয়া বাকীখিনি কৰিলেও একো ইমান বিপদ নহয়, পঢ়াৰ ইমান প্ৰেছাৰ নাছিলে সেইটো সময়ত। এজ উই অল ন, মানে সৰুতে ইমান প্ৰেছাৰ নাথাকে ন, তো সেইকাৰণে আৰু মোক সেই গানৰ টিচাৰৰ মানে বিচাৰি মানে মায়ে মোৰ ডান্সৰ টিচাৰজনীক ক'লে যে এনেকে তেনেকে তাই গান গাইছিলে, এনেকা গানত তাই ফাৰ্ষ্ট হ'ল, আৰু তাই এতিয়া ভাবিছোঁ গানত দি দিম। মায়ে তেনেকে কোৱাত মোৰ মেমে ক'লে, ডান্সৰ মেমে, তেওঁ ক'লে যে আমাৰ ইয়াতে গানৰ স্কুলখনো আছে, আপুনি তাতে দি দিয়ক। তেতিয়া মোৰ মায়ে আৰু ভাবিলে যে ইয়াতে দিয়াটো সুবিধা হ'ব, যিহেতু একেটা জেগাতে নাচো হয় গানো হয়। মই লগতে আৰ্টো শিকিছিলোঁ সেইটো সময়ত, তো আৰ্টো তাতে হৈছিলে। তো মায়ে তাতে মোক ডান্স স্কুলতে গানো কৰিব দি দিলে। তাতে আমাৰ মিউজিক টিচাৰ আহিছিলে সেইটো সময়ত, তো এটা দুটাকে মই গান শিকিবলৈ ল'লোঁ তাতে। তাৰপিছতে এনুৱেল ফাংচন যেতিয়া পাতে, তেতিয়া মই আমাৰ মানে ডান্সৰ স্কুলৰ এনুৱেল ফাংচন যেতিয়া পাতে, তেতিয়া কলা নিকেতন আছিলে আমাৰ ডান্স স্কুলখনৰ নাম, তো তাতে ডান্সো কৰিছিলোঁ মই, গানো গাইছিলোঁ। তো সেই লাহে লাহে মই তিনিওটা বস্তু একেলগে নিবলৈ চেষ্টা কৰি আছিলোঁ, বাট তথাপিও মই ক্লাছ 4 মানত মোৰ অকণমান অসুবিধাই দেখা দিলে মানে। তো সেইকাৰণে মায়ে দেখিলে যে মোৰ একচুৱেলি প্ৰগ্ৰেছ গানতহে হৈছে প্ৰগ্ৰেছ তাতকে। সেইকাৰণে মায়ে ভাবিলে যে যোনটোত তাই পাৰিছে সেইটোতে নিয়া ভাল, সেয়েহে ডান্স আৰু আৰ্টটো আঁতৰাই দিলে মোৰ পৰা। আৰু তেনেকৈ মই মানে অফিচিয়েলি ক'বলৈ গ'লে মই গানৰ জগতত তেতিয়াৰ পৰা ভালকে মানে গান গাবলৈ ল'লোঁ আৰু গানৰ জগতত সোমালোঁ। তো মানে সঁচা কথা ক'বলৈ গ'লে মোৰ ডান্সৰ মানে গানৰ জগতত সোমোৱাৰ মানে প্ৰথম উৎসাহ দিয়া মানুহ হৈছে মোৰ অফক'ৰ্ছ মা, আৰু লগতে মোৰ স্কুলৰ সেই টিচাৰগৰাকীও, আৰু লগতে আমাৰ স্কুলৰ চব টিচাৰখিনিয়ে, যোনখিনিয়ে মোৰ মাক সিদিনা ক'লে যে এই গান গাব পাৰিব বুলি। আৰু লগতে মোৰ ডান্সৰ মেমো, বিকজ ডান্সৰ মেমেও মানে মোক যদি নক'লেহেঁতেন তুমি গান গাব পাৰিলা, তুমি গান গাব পাৰিবা, তেতিয়া হয়তো মই চাগে গানৰ জগতত নাহিলোহেঁতেন। সেয়েহে মোক তেওঁলোকে বহুত উৎসাহ দিছিলে। তুমি সদায় গান গাবলৈ কাৰ পৰা অনুপ্ৰেৰণা পোৱা, আৰু তুমি কেনেকুৱা ধৰণৰ গান গাই ভাল পোৱা? মোৰ গান গাবলৈ দৈনিক অনুপ্ৰেৰণা বুলি ক'লে
অডিয়েঞ্চ বুলিয়ে ক'ব লাগিব বিকজ দৈনিক যদি মই দৈনিক অনুপ্ৰেৰণাৰ কথা যদি কোৱা হয় তেতিয়া সদায় যেতিয়া মই যিকোনো গান এটা পাৰফৰ্ম কৰোঁ গানটো পাৰফৰ্ম কৰাৰ পিছতে যেতিয়া অডিয়েঞ্চখিনিৰ মানে বহুত ধুনীয়া ধুনীয়া কমেণ্টছ আহে ধুনীয়া ধুনীয়া কমপ্লিমেণ্টছ দিয়ে যে উৎসাহ যেতিয়া দিয়ে অডিয়েঞ্চখিনিয়ে যে তোমাৰ গানটো খুব ধুনীয়া আছিলে তেনেকৈ যেতিয়া কয় অডিয়েঞ্চখিনিয়ে সেয়াই মোৰ কাৰণে মানে যথেষ্টখিনি আৰু যদি অডিয়েঞ্চখিনিয়ে সঁচাকৈ মোক মানে ভাল পায় গানটো শুনি তেতিয়া যেতিয়া মোৰ ওচৰত আহি কয়হি যে তুমি গানটো খুব ধুনীয়া গালা মোৰ কাৰণে সেয়াই মানে দৈনিক অনুপ্ৰেৰণা মোৰ আৰু তাতকৈ বেছি একো ডাঙৰ নালাগে আৰু মই খুব মানে মেলোডিয়াছ শ্ল' আনপ্লাগড তেনেকুৱা টাইপৰ গানবোৰ গাই খুব ভাল পাওঁ তুমি যেতিয়া এটা গান গাবলৈ প্ৰস্তুত হোৱা তেতিয়া তোমাৰ সেই গানটোৰ ওপৰত আটাইতকৈ বিগ চেলেঞ্জটো কেনেকুৱা হয় কি হয় মানে আৰু তুমি এটা গান গাবলৈ কেনেধৰণে প্ৰস্তুত হোৱা শাৰীৰিকভাৱেই হওক বা মানসিকভাৱেই হওক কাৰণে গান এটি গোৱাৰ চবতকৈ ডাঙৰ চেলেঞ্জটো হৈছে যে মই কিমান দূৰলৈকে অডিয়েঞ্চখিনিৰ বুকুত গানটো সোমোৱাব পাৰিলোঁ মানে গানটো কিমান দূৰলৈকে সেই শুনাগৰাকীয়ে ভাল পালে বা শুনাগৰাকীয়ে কিমান দূৰলৈকে সেই গানটো মোৰ লগতে তেওঁ অনুভৱ কৰিব পাৰিলে মোৰ কাৰণে গান এটাৰ ভাৱখিনিয়ে বহুত মেটাৰ কৰে যেতিয়ালৈকে গানৰ ভাৱখিনি মই মানে প্ৰকাশ কৰিব নোৱাৰোঁ তেতিয়ালৈকে মই নাভাবোঁ মোৰ গানটো সম্পূৰ্ণৰূপে হৈছে সেয়েহে অডিয়েঞ্চে যেতিয়ালৈকে সেই গানৰ ভাৱ বুজি নাপায় তেতিয়ালৈকে মোৰ মানে গানটো সম্পূৰ্ণ হোৱা নিচিনা নালাগে সেয়েহে মোৰ কাৰণে বিগ চেলেঞ্জ সেইটোৱে যে গানটো মই কিমান দূৰলৈকে ফিল কৰিব পাৰিছোঁ আৰু আনকো ফিল কৰাব পাৰিছোঁ মানসিক আৰু শাৰীৰিক বুলি ক'লে অফক'ৰ্ছ ৰিয়াজটো থাকিবই লাগিব গানটো মই যিমান পাৰোঁ প্ৰেক্টিচ কৰিব লাগিব গানটো মই শুনিব লাগিব গানটো শুনাৰ পিছত মই গানটো লাহে লাহে তুলিব লাগিব গানটো তোলাৰ পিছত আহে মেইন যোনটো কাম একচুৱেলি সেইটো হৈছে ভাৱখিনি লোৱা আৰু আনকো সেই মোৰ গীতৰ দ্বাৰাই বুজোৱা সেয়েহে সেইখিনিত মই অলপ কাম কৰোঁ তাৰপিছতে মানসিকভাৱে কৰিবলৈ গ'লে যদি মই যেতিয়ালৈকে মানে নিজে মই ফিল নকৰোঁ যে গানটো হৈছে বা যেতিয়ালৈকে মোৰ ইন্দ্ৰাণী মেম তেওঁ মোৰ গুৰু তেওঁ যেতিয়ালৈকে নকয় যে তুমি গানটো পাৰিছা কৰিব গানটো তোমাৰ হৈছেগৈ গানটো তুমি কম্পিটিশ্যন তাত গাব পাৰিবা যেতিয়ালৈকে তেওঁ নকয় তেতিয়ালৈকে মানে মই মানসিক মানে মেণ্টেলি মই নাভাবোঁ মই তেতিয়ালৈকে নাভাবোঁ যে মোৰ গানটো সঁচাকৈ আছে মেমে মুঠতে অকল মোক যদি কৈ দিয়ে যে তোমাৰ গানটো হৈছে অ'কে বুলি কৈ দিলে মোৰ কাৰণে যথেষ্ট তো বন্ধু-বান্ধৱীসকল লেটছ লিটল বিকৰ ফাৰ্ষ্ট এপিছডৰ পাৰ্ট 1টো ইমানেই আছিলে মই ভিডিঅ'টো বেছি দীঘলীয়া বাবে মই পাৰ্ট 1 পাৰ্ট 2কৈ দিব লগা হ'ল অতি সোনকালে পাৰ্ট 2টো আহি আছে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো চাই থাকিব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় লগতে থকা বেল আইকনটো টিপি দিব তো আজিলৈ মানে আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ আপোনালোকে চাই থাকিব মিষ্টাৰ ৰূপজ্যোতি